হেল্ল' গাইজ, গুড মৰ্ণিং। জাষ্ট ডিউটি ছুটি কৰি আহিলোঁ। মই মানে কালি ভিডিঅ' এটা দিছিলোঁ। বাপৰে বা, ভিডিঅ'টোত মানে মই কৈছোঁ নহয়, ইমান ভিউজ মানে আৰু ইমান মানে কমেণ্ট আহিছে, বেয়া বেয়া কমেণ্ট আহিছে আৰু ঢেৰ মানে দেই। মোৰ বেলেগ ভিডিঅ'ত যে এইবিলাক নাহে। কালি মই এনেই জুবিন দা লৈ কিনি কিবা এটা ক'লোঁ, সেই কথাটো কওঁতে যে ইমান যে হেৰি হৈ গ'ল, মানে কথাটো কি মই ভাবিব পৰা নাই। মানে অসম একেবাৰে গৰম হৈ গ'ল যে, কথাটো কি মানে মই একোৱে ভাবিব পৰা নাই। মই জানো অসমৰ বিষয়ে কিবা মই কাৰোবাক বেয়াকৈ কৈছোঁ জানো? কালি মানে মই বহুত কথা চিন্তা কৰি মই ভাবিলোঁ জুবিন দাৰ কথাকে হেৰি কিবা এটা কৰি কিনি ভিডিঅ' এটা বনাওঁ, চাওঁচোন কি হয়, কিবা এটা হয় নেকি বোলো। সেনেকৈ কৰি বনাইছিলোঁ ভিডিঅ'টো। কিন্তু যিহে বেয়া বেয়া কমেণ্ট দিছে কৈছোঁ নহয় মানুহবিলাকে, ধেৎ তেৰি, মই ভবা নাছিলোঁ এইটো হ'ব বুলি। এইটো হ'ব বুলি যদি মই জনা হ'লে মই সেইটো ভিডিঅ' মই নিদিওঁৱেই কেতিয়াও। আৰু লগৰকেইটাই ক'লে মানে, এই তই এনেকৈ ভিডিঅ' এটা বনাই দি দেচোন, তোৰ চাবিচোন কিমান ভিউজ আহিব, কিমান কি আহিব বুলি ক'লে দেই। মই লগৰ পাল্লাত পৰি কিনি এইটো ভিডিঅ' দি দিলোঁ। দি দিয়াৰ পিছত কৈছোঁ, এই ৰাম ৰাম, কৈছোঁ নহয়। সুধীৰ ভাই, এতিয়া কেলে হাত জোৰ কৰি ক্ষমা বিচাৰি আছো যে জুবিনদাৰ কাৰণে বেয়া মন্তব্য কৰিছিলো, সেইকাৰণে মোক ক্ষমা কৰি দিয়ক। তোক ক্ষমা কেতিয়াও নকৰে অসমৰ ৰাইজে। যদি কেনেবাকে তোক যোৰহাট, শিৱসাগৰ বা ইফালে ক'তবা যদি চাই যোৰহাটৰ ৰাইজে জুবিনদাৰ অনুৰাগীহঁতে, তেতিয়া তোক কৈছো নহয়, লেংটাকে ৰাস্তাত দৌৰিব আৰু খেদিবতো কম, পিটাব বেছিকে। কাৰণ জুবিনদাৰ অনুৰাগী কেনেকুৱা মানুহ, এই জুবিনদা মৰাৰ পিছত পুৰা বিশ্বই কিন্তু জানি গৈছে যে জুবিনদাৰ প্ৰেমী কিমান আছে। তোৰ নিচিনা ফাল্টু কোনো কেয়াৰ নকৰে, গম পালি নাই? তই দিন হাজিৰা কাম কৰি খাও, সেইটোৱে ভাল কথা। কিন্তু তই যেনে বেয়া মন্তব্যবিলাক কৰিছে, ভিউজৰ কাৰণে কৰিছিলি নে কিহৰ কাৰণে, এতিয়া ক্ষমা বিচাৰি আছ। আমি ভিডিঅ' নবনাওঁ, চাহে লাইক কমেণ্ট ভিউজ হোক বা নহওক, কিন্তু ভিডিঅ' বনাই আছোঁ, বনায়ে থাকিম। কিন্তু তোক যদি কৈছোঁ নহয়, আগৰ ভিডিঅ'টো কৈছোঁ, তই এতিয়া কেলে ক্ষমা বিচাৰি আছ? তোৰ ক্ষমা নাই, অসমৰ ৰাইজে তোক ক্ষমা নকৰে। কাৰণ জুবিন দা আমাৰ অন্তৰত আছিল, বৰ্তমান আছে, আগন্তুক দিনত থাকিব, যিমান দিন জীয়াই থাকিম। আৰু ৰাইজৰ অনুৰোধ, এই ভিডিঅ'টো বেছি বেছিকৈ শ্বেয়াৰ কৰক, যাতে এই কুকুৰ পোৱালিটোৱে ভিডিঅ'টো পায়।